তো গাইজ এয়াই হৈছে আমাৰ মিচিঙৰ জনপ্ৰিয় এক্টৰ বাবা দলে ছাৰৰ ঘৰ। ৱেলকাম টু মাজুলী গাইজ। গাইজ লিফ বুজিয়ে পোৱা নাই নেকি? এইফালে প্ৰব্লেম হৈছে তাৰমানে। হাই হাই, লিফ পাবলৈ বেয়া অসুবিধা হৈছে তাৰমানে ইয়াত যে গাইজ। মানে কি জানো নাজানো, তাৰমানে বহুত কষ্ট হৈছে। প্ৰথম দিনাটো বহুত মজা আছিলে আৰু যিমান দিন জাৰ্ণি কৰিছোঁ আজি মানে বহুত মোৰ ফাটি গৈছে তাৰমানে। নমস্কাৰ অসম গাইজ এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিচোড। আজি হৈছে ডে 7 অফ মাই জাৰ্ণি আৰু বৰ্তমান মই আছোঁ ঢকুৱাখানাত। আৰু আজি মোৰ হিচাইকিংটো হ'ব, আজি মোৰ জাৰ্ণিটো হ'ব ঢকুৱাখানাৰ পৰা মাজুলী। তো মাজুলী গৈ আছোঁ গাইজ। কোনোবাই যদি মোৰ ছাবস্ক্ৰাইবাৰ মাজুলীত আছে লগ কৰিম, আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলত আহিছে তো মই আপোনালোকক জনাব বিচাৰোঁ যে মই এটা এক্সপেৰিমেণ্ট কৰি আছোঁ যে বিনা পইচাত বিনা বাজেটত গোটেই অল আছাম মানে ট্ৰেভেলিং বা খোজকাঢ়ি মানে ভ্ৰমণ কৰিব পাৰিম নে নোৱাৰিম। তো চাই থাকক আজিৰ ব্লগটো। আজি মই গৈ আছোঁ মাজুলী। তো ঢকুৱাখানাৰ পৰা মই লিফ্ট পাম নে নাপাম চাই লওঁ, কাৰণ এইকেইদিন পূৰা বৰষুণ দি আছিলে, মই হিচাইকিং কৰিব পৰা নাছিলোঁ। মানে 2-3 দিনমান ৰুমত আছিলোঁ আৰু আজি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ভগৱানে চাইছে, গোটেই ৰ'দ দিছে, আজি বতৰটো বহুত বঢ়িয়া। তো চাওঁ, অকণমান মই আপগ্ৰেড কৰিব বিচাৰিছোঁ, মানে মোৰ কি কয় বেগটো অকণমান ডাঙৰ লৈছোঁ আৰু এটা ফ্লেগ লৈছোঁ। চাই ল'ব, আপোনালোকক দেখুৱাইছোঁ। 1 hour later. তো গাইজ চাওঁ, লিভ এটা লৈ চাওঁ দিয়ে নে নিদিয়ে। লিভ প্লিজ। ৰিজেক্ট গাইজ, ৰিজেক্ট। গাইজ লিভ বুজিয়ে পোৱা নাই নেকি? এইফালে মানে লিভ পাবলৈ বেয়া অসুবিধা হৈছে তাৰমানে ইয়াত যে গাইজ। মানে কি জানো নাজানো, তাৰমানে বহুত কষ্ট হৈছে। প্ৰথম দিনাটো বহুত মজা আছিলে আৰু যিমান দিন জাৰ্ণি কৰিছোঁ আজি মানে বহুত মোৰ ফাটি গৈছে তাৰমানে। প্লিজ লিভ গাইজ, লিভ। 2000 years later. উঠো। ঠিক আছে, ধন্যবাদ। তো গাইজ মই খাতৰা লিভ পাই গ'লো এইবাৰ। ব্ৰ মোক ধৰি দিয়াচোন অকণমান। দাদা আপোনাৰ নামটো কি আছিলে? ইনষ্টাগ্ৰাম। গাইজ এয়া চাওক, গোটেই বৰ খাতৰা লিভ পাই গ'লো এইবাৰ যে। ৱেলকাম টু মাজুলী গাইজ। ইয়াৰ পৰা চিধা মাজুলী যাব লাগে, আৰু এতিয়া বৰ্তমান মই যাম কি কয় নয়া বজাৰ চাইডত যাব লাগে। আৰু ইয়াৰ পৰা প্ৰায় 8.5 কিলোমিটাৰ্ছ। আৰু দাদাহঁতে মোক বহুত দূৰ লিফ্ট দিলে, চ' ধন্যবাদ। ইয়াৰ বহুত ভাল লাগিলে। আৰু মোৰ ছাবস্ক্ৰাইবাৰ আছিলে, দুজন মোৰ ছাবস্ক্ৰাইবাৰ আছিলে, মোক চিনি পালে। তো সুধিছে আজি বোলে কি ইয়াত আহিছা নেকি, আমাৰ ইয়াত এক্সপ্ল'ৰ কৰিবা নেকি বুলি সুধিছে। তো মই ক'লোঁ হয় এক্সপ্ল'ৰ কৰিম। আৰু প্ৰথম মই লগ কৰিব বিচাৰোঁ আমাৰ এক্টৰ বাবা দলে ছাৰক। চেষ্টা কৰিম মানে আজি লগ কৰিবৰ কাৰণে, কি হয় নাজানো বাৰু। আৰু এতিয়া মই যাব লাগে এইটো চাইডে নয়া বজাৰ। তো 8.5 কিলোমিটাৰ্ছ আছে ইয়াৰ পৰাও। তো চাওঁ এতিয়া নেক্সট লিফ্ট পাম নে নাপাম। এয়া চব গাইজ তামোলৰ বাগান বুলি ক'ব লাগিব। চব কিমান ধুনীয়াকৈ ৰুই থৈছে দিয়ক। নয়া বজাৰ ইয়াৰ পৰা কিমান দূৰ? 8 কিলোমিটাৰ্ছ। আচ্ছা আচ্ছা। এই জেগাডোখৰ নাম কি? কি? মাছদেউৰী। আচ্ছা। ইয়াৰে নেকি? কিমান কিলোমিটাৰ যাব ইয়াৰ পৰা? 2 কিলোমিটাৰ। আকৌ তোমাৰ কেৰিয়াৰ নাই, ক'ত উঠিম? হ'ব দিয়া, কষ্ট হ'ব তোমাৰ। গাইজ এটা এনাৰ্জি ড্ৰিংক লৈ ল'লোঁ, ষ্টিং। কাৰণ মই জানো বহুত এনাৰ্জি লাগিব, কাৰণ এটাও লিফ্ট পোৱা নাই ইয়াৰ পৰা নয়া বজাৰলৈকে, আৰু আছে 6 কিলোমিটাৰ ন দাদা? 6 কিলোমিটাৰ আছে ন? তো গাইজ এটাও লিফ্ট পোৱা নাই। এই ভাইটিৰ লগত এনেকৈ গৈ আছোঁ খোজকাঢ়ি, আৰু অকণমান নিজান টাইপৰ তাৰমানে। ইয়াত বৰকৈ গাড়ী চলা যেন মই দেখা নাই বৰ্তমান। আহিব পাৰে। আৰু যিমানবোৰ বাইকাৰ আহিছে গোটেইখিনি মানে ছিংগলত অহা নাই, গোটেই ডাবুল হৈ আহিছে। আৰু এই ভাইটিয়ে মোক লিফ্ট দিম বুলি কৈছিলে, কিন্তু ইয়াত উঠিম মই কেনেকৈ তাৰমানে। কিন্তু ইয়াৰ দিলটো বহুত বৰা হে, উচকা দিল বহুত বৰা হে ভাই। দেখো কেৰিয়াৰ নাই, বহিবলৈ জেগা, তথাপিতো মোক লিফ্ট দিম বহা বুলি কৈছে। একো নাই বোলো, তুমি যোৱা, মই খোজকাঢ়ি যাম। তাই মোৰ লগত এনে কোম্পানী দিবৰ কাৰণে খোজকাঢ়ি গৈ আছোঁ, কথা পাতিছোঁ। পাৰিমনে তিনিজনে? মোৰ বাইকটো অকণমান প্ৰব্লেম আছে, ডাঙৰ টাইপৰ। তো যাম গাইজ, 3টা ডাবুল হৈ নয়া বজাৰ। অলপ ভাল হৈ গ'ল মোৰ কাৰণে, এটা লিফ্ট পাই গ'লোঁ। তো বাই বাই। তো গাইজ ফাইনেলি পাই গ'লোঁ এইফালে নয়া বজাৰ, মাজুলী নয়া বজাৰ। তো এয়াই নয়া বজাৰ, ভিউটো এনেকুৱা, টাউনটো এনেকুৱা, চক গোটেই দোকান পোহৰ। বিন্দাছ।
আৰু আৰু ইয়াৰ পৰা যাব লাগে শালমাৰি নে কি বুলি কৈছে, তো তালৈ যাম। তাত আমাৰ বাবাজলে ছাৰহঁতৰ ঘৰ আছে, তো চাওঁ মানুহটো আছে নে নাই, লগ কৰিব চেষ্টা কৰি আছোঁ। কি ক'লা? অঁ বাহিৰৰ পৰা আহিছোঁ, দিল্লীৰ পৰা আহিছোঁ। তোমাৰ নামটো কি? অজয় বৰ্মা। এইটো কাৰ ধান হয়? এইটো প্লেটৰ হয়। আচ্ছা চক গাইজ, গোটেই সেউজীয়া পথাৰ ৰুলে তাৰমানে, এইকেইটা ৰুলে তাৰমানে ন? অ' গাইজ মই কঠীয়া বুলি ভাবি আছিলোঁ, ৰুলে তাৰমানে। আপোনালোকে জানো, আপোনালোকে ক'বচোন, মই ইমান আইডিয়া নাই মানে এই ধান খেতিটোৰ নাম কি কয়, আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। বাবাদলে ছাৰ ঘৰ কোনটো? বাবাদলে ছাৰ কোনটো? এইটো এইটো বাবাদলে ছাৰৰ ঘৰ। আচ্ছা আচ্ছা, সৰুটো যে দেখিছে যে নীলা টিং, সেই মই অকণমান জুম কৰি চাওঁ ৰ। নীলা টিং মানে জুম কৰিয়ে পোৱা নাই, সেইখিনিতে আছে। সেইটোৱে তাৰমানে বাবাদলে ছাৰৰ ঘৰ। তুমি গান গাব জানা? আৰু গোৱাচোন, এনে শুনি চাম। কি গান গাবা? অঁ মাজুলীটো গোৱাচোন। এজনী কি পাপতিপু নহয়, সাৱতি বহুথকে ইফালে সিফালে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো গাইছ, ইয়াৰ ল'ৰাবোৰ চোৱা, কেমেৰা ফ্ৰেণ্ডলি হয়। আমাৰ ছাইডৰ ল'ৰাবোৰ যে কেমেৰা দেখিলে পলাই তাৰমানে। ইয়াৰ ইমান মানে কেমেৰা ফ্ৰেণ্ডলি ল'ৰাবোৰ যে, একদম পুৰা মজা লাগিছে মানে ৰিয়েলি। গাইজ ছাৰে ভাবিব তাৰমানে কোন আহিছে আমাৰ ঘৰলৈ, গোটেই ইণ্ডিয়ান ফ্লেগ চিলেগ লগাই কিনে। মই ছাৰক চিনি পাওঁ, আগৰ পৰা কি কয় ফিল্ম চাই থাকোঁ, কিন্তু সি মোক চাইছেনে নাই চোৱা বা কেতিয়াবা দেখিছে নাই দেখা মই নাজানো। তো প্ৰথম বাৰু আচৰিত পাব চাগে, কোন আহিছে আমাৰ ঘৰলৈ, ক'ৰ মানুহ আহিছে বুলি তেনেকৈ ভাবিব চাগে। তো চাওঁ ৰিয়েকশ্যনটোনো কিনো কয়, ছাৰে আছেনে নাই নাজানো। ছাৰ আছে জানো ঘৰত? থাকিব লাগে কৈছে। আৰু এনেকুৱা এনেকুৱা ৰাস্তা হৈ আছে গোটেই পথাৰৰ মাজেদি ছাৰৰ ঘৰলৈ সোমাব লাগে। তো গাইছ, এয়া হৈছে আমাৰ বাবাদলে, এক্টৰ বাবাদলে ছাৰৰ ঘৰ। ৱাও ধুনীয়া, কিন্তু এইবোৰ চাওক, তেওঁৰ বাৰী, এফালে ফুল বাগান, এয়া ধুনীয়া ধুনীয়া ফুল। ৱাও ধুনীয়া লাগিছে। আৰু আগতে মই দেখিছোঁ এইবোৰ হাঁহ কুকুৰা ভিডিঅ' চায়ে থাকোঁ। হাই হাই, এইবোৰ হাঁহ, এয়া কুকুৰা। হেল্ল' হেল্ল' হেল্ল'। এয়া চাওক, হাঁহখিনি মোক চাই আছে মানে, ক'ৰ মানুহ আহিছে বুলি তেনেকৈ ভাবিছে তাৰমানে। তো গাইছ ব'লক ওপৰলৈ উঠিবলৈ চেষ্টা কৰোঁ। ইয়াত ধুনীয়া জখলা চিৰি চক, ৱাও মজা লাগিছে তাৰমানে। এয়া এয়া চাওক, কিমান ধুনীয়া লাগিছে। গোটেই ধুনীয়াকৈ বাঁহেদি বনাই থোৱা আছে আৰু গোটেই ৰং চং কৰি দিছে। আৰু এয়া আমাৰ চোফাটো যে গাইজ বেয়া ইউনিক লাগিছে মোক যে, গোটেই বাঁহেদি বনাইছে তাৰমানে। এই দেখিছেনে, চোফাটো গোটেই বাঁহেদি বনাই থোৱা আছে, একদম ৱাও বঢ়িয়া লাগিছে। আৰু গাইজ ইয়াত এখন পুখুৰী আছে, আৰু মাছ বেয়া মানে ডাঙৰ ডাঙৰ মাছ আছে চাগে। অথনিৰ পৰা দেখি আছোঁ, ওপৰলৈ আহে তাৰমানে, একদম ঠলুক ঠলুক কৰে তাৰমানে। তো এইফালে ছাৰৰ পুখুৰী, ইয়াত মাছ মেলিছে চাগে। তো ধুনীয়া, ইয়াৰ একটা মানে কি ক'ব আৰু, বহুত ধুনীয়া অনুভৱ হৈছে ছাৰৰ ঘৰত বিশেষকৈ সোমাই। আৰু ইমান ধুনীয়াকৈ গছ গছনি, মানে সঁচাকৈ মানুহে গছ গছনি ৰুব লাগে বা জীৱ জন্তুৰ লগত থাকিব লাগে, এই কথাটো যে আমাৰ ছাৰে শিকাইছে। কিন্তু আপোনালোকে, ছাগলী কেইজনী আছে? 15জনী আছিলে, বাকী দুটা মৰি থাকিলে ন? অঁ, এয়া আমাৰ বাবাদলে ছাৰহঁতৰ ছাগলী ফাৰ্ম। এয়া আৰু গৰু এজনীয়ে নেকি? আচ্ছা আচ্ছা আচ্ছা। যিহেতু গাইছ এতিয়া ছাৰ ঘৰত নাই, তো মনটো বহুত বেয়া লাগিছে। লগ কৰিম বুলি ভাবিছিলোঁ, ইমান দূৰৰ পৰা আহিছিলোঁ ছাৰক লগ কৰিম বুলি, আৰু কিবা এটা পডকাষ্ট চডকাষ্ট কৰিম, আৰু তাৰপিছত আকৌ মোৰ জাৰ্ণিত যাম, গোটেই মাজুলী সত্ৰ চত্ৰ মানে দেখাব লাগে। তো একো নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক, আৰু নেক্সট ব্লগত, নেক্সট ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব মই ছাৰক লগ পালোঁনে নে নাই পোৱা। তো সকলোবোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই জাৰ্ণিত যে জাষ্ট আপোনালোকৰ মোৰ আশীৰ্বাদ আৰু মৰম লাগে। থেংক ইউ, শ্বেয়াৰ প্লিজ।